Hello viewers, good morning. Akor hokolo bhale ase amar ekdom bindas aru hokolke swagatom janaisu Bandita kibakibi onno eta notun video loi. Aji hoise 14 October আৰু আজি আমাৰ মৰিগাঁও বাখীৰ বাবে এটা অতিকৈ বিশেষ দিন কাৰণ আজিৰ তাৰিখতে 14 অক্টোবৰৰ দিনাই আমাৰ মৰিগাঁও জিলাখনে এখন নতুন জিলাৰ ৰূপ পাইছিলে অবিভক্ত নগাঁও জিলাৰ পৰা বিভক্ত হয় হকিয়া এখন জিলা হিচাপে স্বীকৃতি পাইছিলে এই 14 অক্টোবৰৰ তাৰিখে গতিকে আজিৰ দিনটো আমাৰ বাবে বহুত বিশেষ হয় নহয় জানো আৰু আজি আমাৰ সন্মানীয় উপায়ুক্ত মহোদয় দেৱাশীষ শৰ্মা ছাৰে এই দিৱসটো বহুত ডাঙৰকে পাতিবৰ বাবে মনস্থ কৰিছে হেতু সকে ইতিমধ্যে আপোনালোক সকলোৱে গম পাই গৈছে আৰু ইয়াৰ লগত আমাৰ স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলে বিশেষভাৱে জড়িত হৈ আছে আৰু সেই কাৰণে আমিও আজি স্কুল হুনকালে ছুটি কৰি এই দিৱসটো চাবলৈ যাম স্কুল কিমান সময়ত ছুটি দিম নাজানো কিন্তু স্কুল হুনকালে কৰি তালে যাবলৈ দিছে সকলোকে ছাত্ৰ ছাত্ৰীকো নিবলৈ কৈছে কিন্তু ছাত্ৰ ছাত্ৰীক লৈ যোৱাটো সম্ভৱ নহয় তেওঁলোকক গাৰ্জেন্টে লৈ গলে যাব আমি তেওঁলোকক লৈ যাব নোৱাৰিম ইমানখিনি ৰিস্ক লবগে নোৱাৰি তাৰ মানে সেই কাৰণে তো আপোনালোককো দেখুৱাম মৰিগাঁও দিৱস কেনেকৈ পতা হৈছে গান্ধী ভৱন ফিল্ডত পতা হৈছে আৰু 8 বজাতে আছে শোভাযাত্ৰা ৰেলী মই সেই ৰেলী নাপাম গতিকে আমাৰ মিথুন যে মিথুনক ভিডিঅ' কৰিবলৈ কৈ থৈছো মোৰ ভন্টিকো কৈ থৈছো ভিডিঅ' কৰিবলৈ ৰেলীৰ ভিডিঅ' যেটো 8 বজাত মই নাপামগে স্কুল যাব লাগিব আমি হয়তো 10-11 মান বজাত হে স্কুলৰ পৰা ওলাব পাৰিম ঠিক আছে দেখুৱাম কি হৈছে তাত কেনেকুৱা কি সকলোখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু ৰেলীৰ ভিডিঅ'টো মই বেলেগকৈ আপোনালোকক দেখাম অকল ৰেলীখিনিকে আপোনালোকক সম্পূৰ্ণ বেলেগকৈ দেখাম কাৰণ ৰেলীটো 3 কিলোমিটাৰ দীঘল ৰেলী হ'ব সেই ৰেলীটো যদি এই ব্লগটোৰ লগত এড কৰিব যাওঁ ভিডিঅ'টো কিমান দীঘল হ'ব ভাবক সেইকাৰণে ৰেলীটো আপোনালোকে একদম A to Z অকলে চাবলৈ পাব সম্পূৰ্ণ বেলেগকৈ আৰু এটা মই জল্দি স্কুলৰ কাৰণে ৰেডি হওঁ আৰু এটো ব্লগটো চাক আমি গৈ তাত কি কৰো কি আৰু এখিনি যেনে পাইছো আহি মুলা গাবে তেতিয়াজনি ধাই আহিছো আৰু আহি যেনে পালো আহি আৰু ভিডিঅ' ভাইটি এটা কৰিব দিছো আপোনালোকৰ কাৰণে ভিডিঅ' ৰেডি আছে এতিয়া মই ৰেলীৰ অকমান গ্লিম্পছ আপোনালোকক জাস্ট দেখাই দিওঁ আৰু কিন্তু একদম ভালদৰে আপোনালোকে দেখিবলৈ পাব মোৰ এটো বেলেগ এটা ভিডিঅ'ত ভাগৰ লাগি গৈছে ভাগৰি জুগৰি বাজেটৰ চাইডে শেষ হৈছে একদম লাষ্ট আছিলে সেইখনে এতিয়া গৈছোঁ গাড়ী ওপৰত ফিল্ড ল'লে মোৰ মাছ চাগে ভালদৰে শুনালে মই ভইচ অভাৰ কৰি দিম আৰু এতিয়া ফিল্ডত যি প্ৰগ্ৰাম আছে সেইখিনি চামগৈ আৰু আমি তিনিওজনী আছোঁ তিনিজনী চামগৈ আৰু এয়া গেটত প্ৰৱেশ কৰিছো আৰু আবেলিকৈ মানে 3 বজাৰ পিছৰ পৰা বহুত ধুনীয়া প্ৰগ্ৰাম আছে নাট প্ৰদৰ্শন হ'ব কবি সন্মিলন হ'ব এটচেট্ৰা আৰু কাপোৰ দোকান চাই দেখা নাই দেখোন চিৰিয়ে নাপাওঁ দেখোন মই এইবিলাকে নেকি কিনো সাজকাই বোলে সাজকাই চাই পায় কাপোৰ পাগলীকেইজনী কাপোৰ দেখি ৰ'বই পাৰে এইফালে আমাৰ টাইমেই নাই বোলে ৰ'বই পৰা নাই আমাৰ বাইদেউ কৈছে কাপোৰ চাবলৈ আমাৰ বহুত টাইম থাকে এনে টাইম নাই কাপোৰ চাবলৈ বহুত টাইম বোলে ইমান ধুনীয়া কুৰ্তিজ দামবিলাক ইমান কম একদম লাইট কালাৰ এনেকুৱা ফিচাৰ আছে নুসুধে নেকি দাম নুসুধে নেকি সুধিম আকৌ কেলৈ নুসুধিম বাৰু ইমান কাপোৰ বাপৰে আমাৰ ৰাইজে ল'ব এতিয়া কাপোৰ চাই আছে পচন্দ চাওক হা আমি যে আজি বাৰু একেলগে আছো কাৰণে সেম লৈছো যিদিনাখন আমি গম নোপোৱাকে কাপোৰ কিন্তু হেনিকেও আমাৰ ইমান একে কাপোৰ আছে দুইজনী স্কুলত যে একদম ওলাই যাওঁগৈ একে কাপোৰ পিন্ধি দুইজনী এইটো আৰু একেতে কি ল'লে বাৰু এইটো মানে প্ৰিণ্ট একে কালাৰটোহে অকণমান চেঞ্জ সব একে আমি ইউনিফৰ্ম কিনিছো নাইটৰ ইউনিফৰ্ম আমাৰ চাইডৰো ওলাইলে আহি
কাপোৰৰ বজাৰ কৰি আছে ভণ্টি ওলালে আহি সিহঁতৰ দুটাক মই ভিডিঅ' কৰিব থৈ দিছিলোঁ ইয়াত মোৰ দেৰি হ'ব বুলি সিহঁতক আগতীয়াকৈ পঠাইছোঁ ভিডিঅ' কৰিবলৈ শোভাযাত্ৰাৰ ভিডিঅ' আগতীয়াকৈ ৰেডি কৰি থৈ দিছোঁ প্ৰথমৰ পৰা লাগিব ভিডিঅ' বজাৰ কৰি প্ৰগ্ৰেম চাব আহিছিলোঁ বজাৰত ব্যস্ত এতিয়াহে পকাবলৈ আহিছোঁ আৰু এতিয়া আৰম্ভ হৈছে মৰিগাঁও জিলাৰ শীৰ্ষক গীত পৰিৱেশন আৰু আজি আবেলি 7 বজাৰ পৰা যে একদম আমাৰ খুব প্ৰবীণ শিল্পীসকলৰ গানৰ মানে গীতৰ শৰাই আছে জে.পি. দাস অনিমা চৌধুৰী বাইদেউ পুলক বেনাৰ্জী আৰু মনীষা হাজৰিকা শান্তা উজিৰ এনেকৈ মানে খুব বিশেষ কিছু প্ৰবীণ শিল্পীৰ গীতৰ শৰাই আছে আহে যদি আহিব পাৰিব 7 বজাত আৰু মোৰ ভিডিঅ'টো 7 বজাৰ আগতে মই এতিয়া ৰিলিজ কৰিবলৈ চেষ্টা কৰি আছোঁ Morigaon
সেয়া মাইকত জেৰিফা ৱাহিদৰ কণ্ঠ জেৰিফা ৱাহিদ আহিছে আৰু এই বাইদেউগৰাকী প্লাষ্টিকৰ বটলবোৰ বুটলি ফুৰিছে চাফাও হৈছে লগতে তেওঁৰো ব্যৱসায় এটা হোৱাৰ দৰে হৈছে আৰু দুটা কামেই হৈছে বাৰু মেচিন কাপোৰ বনাওঁতে মৰিগাঁও জিলা সাংবাদিক শ্ৰীযুত দেৱাশী শৰ্মা মাননীয় উপায়ুক্ত মৰিগাঁও আমি মঞ্চলৈ আমন্ত্ৰণ জনাম আলোচক বৃন্দ শ্ৰীযুত আলোচক আমি মঞ্চৰ সন্মুখত হৈ আসন গ্ৰহণ কৰিবৰ বাবে চবে ফটো উঠি ভিডিঅ' কৰি আছে যে ভালকে দেখা নাপাব লাগিব নহয় সেলফি ল'লে নাহে যে ভালদৰে ইমানে মানুহৰ ভিৰ লাগি আছে বেক চাইডৰ পৰা উঠাকে কিন্তু শুদ্ধ হ'ব গোটেইটো পাব বেক চাইডৰ পৰা গোটেইটো পাব সেলফি উঠিলে শুদ্ধ হ'বনে সেলফিত শুদ্ধ হৈছে মই ফ্ৰণ্ট কেমেৰাতে ভিডিঅ' কৰি আছোঁ যে চাওক উল্টা চাইডে মৰিগাঁওটো একদম শুদ্ধকৈ আহিছে এইফালে মানুহো নাই এইফালে চাই লওক আপোনালোকে গোটেই মৰিগাঁওটো সেলফি লোৱাই ভাল বিভিন্ন দোকান দিছে এতিয়া বাঁহ বেতৰ দোকানখিনি চাব কাপোৰৰ দোকান চাই শেষ এতিয়া বাঁহ বেতৰ দোকান চাওঁ মৰিগাঁও জিলা সঞ্জীৱনী কলা নিকেতনৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা মৰিগাঁও জিলাৰ কৃষ্টি সংস্কৃতি আৰু জনজীৱনৰ বিভিন্ন ৰূপসমূহ চিত্ৰৰ মাধ্যমেৰে প্ৰকাশ কৰিবলৈ চেষ্টা কৰা হৈছে এয়া বিভিন্ন জাতি জনজাতিৰ কৃষ্টি সংস্কৃতিখিনি তেওঁলোকে এনেদৰে চিত্ৰৰ জৰিয়তে প্ৰকাশ কৰিছে আৰু এইফালে এয়া মহিলাসকলৰ দ্বাৰা পিঠা পনা আৰু দোকান লগতে চাহৰ দোকান আছে আমি এইখিনিতে এই কোনোবা এখনৰ দোকানতে চাহ খাই ল'লোঁ সেইখিনি ভিডিঅ' কৰা নহ'ল আৰু এইফালে আমাৰ চৰাইদেউৰে ফুলৰ দোকান দেখি ৰ'বই পৰা নাই সি একদম প্ৰকৃতি প্ৰেমিক ফুল প্ৰেমিক এইফালে সন্মানীয় আমাৰ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা ধুনীয়া ডাঙৰকৈ এখন ফটোত বন্ধাই বন্তি প্ৰজ্বলন কৰি থৈছে নাৰিকলৰ বৰটোকোলা দেখিছে নাই দেখা মই দেখাই আছোঁ ৰ'ব আৰু আমাৰ যিখিনি শিক্ষা একদম এইটো নাৰিকলে গোটেইটো গোটেই নাৰিকলটোকে দি দিছে বাৰ্নিছ মাৰি দিছে খালি বাপৰে আৰু এখন সেই নাৰিকলৰ সেইডোখৰ পিছপিনে সেইডোখৰেদি বনাইছে বাকলিয়েদি গোটেই নাৰিকলটোকে বহুৱাই দিছে আকৌ নাৰিকলেদি বৰটোকোলা নাৰিকল গোটা গোটা নাৰিকলকে বহাই দিছে বহুত ধুনীয়া লাগিব সকলোতকৈ ভাল লগা কথা আৰু যিমান সাংস্কৃতিক অনুষ্ঠান যি নহওক কিতাপৰ দোকানো আছে যিকোনো এটা অনুষ্ঠান হ'লে তাৰ কিনাৰতে যেতিয়া এখন কিতাপৰ দোকান বহে এখন কি 2-4খন 10খন বেছিয়ে হ'ব লাগে মানে নাই কমেও এখন যদি কিতাপৰ দোকান বহে তেতিয়াহ'লে গোটেই অনুষ্ঠানটোৱে মানে সৌষ্ঠৱটো দুগুণ বাঢ়ি যোৱাৰ দৰে লাগে নহয় জানো আৰু এইখন এখন অকণমান বিশেষ ষ্টল লগাইছে আমাৰ মায়ঙৰ যাদুৰ ওপৰত মানে যাদুবোৰৰ ছবি কিতাপ আদি ৰাখিছে এই ষ্টলখনত চাব পাৰিব ইচ্ছা কৰিলে কিনিব পৰাকৈও সুবিধা আছে মায়ঙৰ মন্ত্ৰৰ কিতাপো আছে সেইখিনি কিনিব পাৰি চাগৈ মই নুসুধিলোঁ কিনিব পাৰিনে নাই
দেখুৱাই আছোঁ ৰ'ব আপোনালোকক ভালদৰে মায়ঙৰ মানুহৰ সাংস্কৃতিক জীৱন লোক সংস্কৃতি জীৱন ধাৰণৰ শৈলী এই সকলোখিনি এনেদৰে চিত্ৰৰ দ্বাৰা বুজাবলৈ চেষ্টা কৰা হৈছে মায়ঙত কি আছে মানে কেনেকুৱাকৈ পূজা পাতল কৰা হয় এইবোৰ হৈছে কিতাপ এই ৰঙা মেৰাই থোৱা সাঁচি পাতত লিখা এইবোৰ মন্ত্ৰৰ কিতাপ মায়ঙৰ যাদু একদম পিয়াৰত বহি থাকিলে পীৰাখন পিছতে যে লাগি যায় সেই যাদু আমাৰ মায়ঙখন আচলতে যাদুৰ দেশ বুলিয়েই নহয় ইয়াত বহুতো ঐতিহাসিক শিলালিপি আৰু বিভিন্ন চাবলগীয়া ঠাই বিশেষ বহুত কিবাকিবি বস্তুৱে আছে অকল যাদুৰ বুলিয়েই নহয় মায়ঙখনত চাবলগীয়া বহুত বস্তু আছে আপোনালোকে আহিব মায়ং চাবলৈ এই ষ্টলখন আপোনালোকে চাবহি দেই আজি যিসকলে চোৱা নাই কাইলৈ চাবহি 15 অক্টোবৰ কাইলৈ মায়ং ভিলেজ মিউজিয়াম এণ্ড ৰিচাৰ্চ চেণ্টাৰ আমাৰ মৰিগাঁওখন যিহেতু বাঁহ বেতৰ বাবেও বিখ্যাত সেয়ে এয়া বাঁহ বেতৰ বিভিন্ন ধৰণৰ আচবাব প্ৰদৰ্শন কৰা হৈছে কিনিব পাৰিব আপোনালোকে ইচ্ছা কৰিলে বাঁহ বেতেৰে বনোৱা শৰাই চকী জাকৈ খালৈ এই বিভিন্ন বস্তু আৰু একদম চাই থাকিব মন যায় ঘৰত নি সজাই থবলৈ বিৰাট ধুনীয়া হ'ব মানে আৰু এইফালে এইখন হৈছে বিভিন্ন ধৰণৰ সূতাৰ মানে বিভিন্ন ধৰণৰ সূতা যে আছে সেই সূতাসমূহৰ দ্বাৰা বিভিন্ন ধৰণৰ কাপোৰসমূহ বনাব পাৰি সেই বস্তুটো ইয়াত প্ৰদৰ্শন কৰা হৈছে সূতাৰ বিভিন্ন প্ৰকাৰবোৰ দেখুৱাবলৈ চেষ্টা কৰা হৈছে কেনেকুৱা সূতাৰে কেনেকুৱা কাপোৰ হয় সেইটো দেখুৱাবলৈ চেষ্টা কৰা হৈছে ইয়াত এখন কিনিছে পৰম্পৰাগত কি লৈছে আমাৰ আইগৰাকী তামোল পিঠা পনা কিনি শুইছে আৰু এয়া হৈছে মেটেকাৰে বনোৱা বিভিন্ন ধৰণৰ সামগ্ৰী পাৰ্চ আৰু টুপি বিভিন্ন কিবাকিবি আৰু ঘৰত সজাই থবলৈ বিৰাট ধুনীয়া হ'ব মানে গাহৰি লাভাৰৰ জেগাই আমি নহয় যে আমাৰ ৰাইজে হয় খাব নোৱাৰে আৰু সেইজনা হৈছে শোভাযাত্ৰাৰ আগে লৈ যোৱা বাবা গণেশ এতিয়া মানে শোভাযাত্ৰা শেষ হ'ল যে এতিয়া যাবগৈ চাগে আৰু শোভাযাত্ৰাৰ ভিডিঅ'টো চাব দেই সেইটো মই সম্পূৰ্ণ অকল ৰেলীটোকে দিম ব্লগ নহয় এইটো সম্পূৰ্ণ ৰেলীটো চাবলৈ পাব আছে চাইছোঁ আমাৰ ছাৰো আহি পাই গ'লহি দেই দৌৰি আহিছে এনেকুৱা এটা প্ৰগ্ৰাম মিছ কৰিব নোৱাৰি দিয়কচোন আৰু এইটো কালাৰ মানুহকেইগৰাকী লাগি